Hey guys, কি খবৰ ভালনে? মোৰ নাম হয় ধ্ৰুৱ, আপোনালোকে চাই আছে ধ্ৰুৱ ব্লগছ। ত' ৱেলকাম বেক টু আনাডাৰ নিউ ব্লগ। ত' আজি মই গৈ আছোঁ গুৱাহাটীলৈ। মই গৈ আছোঁ আজি কৰচ হস্পিটেললৈ। এজ ইটছ ন'ন এজ প্ৰতীক্ষা হস্পিটেল। আমি তালৈ গৈ আছোঁ আৰু আপোনালোকক হস্পিটেলটো ৰিভিউ দিম আৰু অলপ আপোনালোকক হস্পিটেলটো এক্সপ্ল'ৰ কৰাম আৰু অলপ গুৱাহাটীটো এক্সপ্ল'ৰ কৰাম যিমানখিনি মই পাৰোঁ। তাৰপিছত আৰু মই জানো কি ভিডিঅ' বহুত লেট আহিছে, এইটো ভিডিঅ'টো গম পাওঁ কি 2 months লাগি গ'লে ভিডিঅ' আহোঁতে। ত' 2 months লাগিলে কাৰণে মই লাষ্ট মই যোনটো ভিডিঅ'টো দিছিলোঁ তাৰ মই ৱেইট কৰি আছোঁ কেতিয়া 100 ভিউজ হ'ব, আৰু যেতিয়া 100 ভিউজ হ'ব তো মই ভাবিলোঁ তাৰ নেক্সট ভিডিঅ' আপলোড কৰিম। আৰু মই ভিডিঅ'ছৰ কাৰণে টপিক বিচাৰি পোৱা নাছিলোঁ আৰু অলপ ভাবিলোঁ কি অলপ ভাল কোৱালিটি দিম আপোনালোকৰ কাৰণে, অলপ ইনফৰ্মেশ্যনেল ভিডিঅ' আনিম, অলপ নলেজেবল ভিডিঅ'ছ। তো তাৰ কাৰণে মই গুৱাহাটীলৈ ট্ৰিপ প্লেন কৰিলোঁ আৰু আপোনালোকক অলপ হস্পিটেল দেখাম বুলি, অলপ এক্সপ্ল'ৰ কৰাম বুলি মই প্লেন কৰি আছিলোঁ আৰু অলপ আপোনালোকক মোৰ নিজৰ পাৰ্চনেল ৰিভিউ দিম একদম ভিডিঅ' লাষ্টলৈ। ত' প্লিজ গাইজ এণ্ডলৈ চাব আৰু ব'লক এতিয়া আমি ৰিভিউজ চাওঁ। ত' এইবিলাক মই আপোনালোক যি ৰিভিউজ দেখাইছোঁ এইবিলাক লেটেষ্ট ৰিভিউজ হয় আৰু ভেৰি হাই ৰেটেড ৰিভিউজ হয়। ত' আমি হাই ৰেটেডৰ পৰা ষ্টাৰ্ট কৰি তাৰপিছত আমি ল' ৰেটেড ৰিভিউজত যাম। ত' ফাৰ্ষ্টতে এইটো দিছে ভাস্কৰ্য্য চিন্তে। ত' মই এইবিলাকৰ ওপৰত ৰিভিউজ দিম আৰু মই যি পাৰ্চনেলি যোনটো ফিল কৰিছোঁ মই সেইটোকে আপোনালোকক জনাম। ত' ফাৰ্ষ্টটো যোনটো ফাৰ্ষ্ট ৰিভিউ দিয়া আছে তো অবভিয়াছলি মই ছেম এক্সপিৰিয়েঞ্চ কৰিছোঁ। চ' মুভিং অন দ্য নেক্সট ৰিভিউ। চ' নেক্সট ৰিভিউটো দিয়া আছে কুমাৰ কিশোৰ কলিতাই। ত' ইয়াত বেচিকেলি লিখা আছে কি অভাৰ ক্ৰাউডেড আৰু এনজয়মেণ্ট টাইম, বাট মই এইবিলাক ইমান ফিল কৰা নাই বিকজ যোৱাকালি মানুহ বহুত কম আছিলে, ত' মই ইমান ফিল কৰা নাই। তাৰপিছত আমি নেক্সট আহিলোঁ ইলাছ আজমিৰ খান। ত' তেওঁৰ মতেতো বেষ্ট হেল্থ কেয়াৰ ফেচিলিটিজ ছেম। দেন নেক্সট ইজ ছানিদুল ইছলাম। ত' অভাৰ প্ৰাইচ ফেচিলিটেড, অবভিয়াছলি প্ৰাইভেট হস্পিটেল অভাৰ প্ৰাইচ থাকিবই। আৰু আমি নেক্সট ৰিভিউলৈ এতিয়া যাওঁ। ত' আমাৰ নেক্সট ৰিভিউটো আহিলে আচ্ছা। ত' 10 out of 10 অফ ডক্টৰ ট্ৰিটমেণ্ট ছেম, আৰু 10 out of 10 ফৰ ক্লিননেছ ছেম য়েছ। এণ্ড দ্য ন' পাৰ্কিং চাৰ্ভিচেছ হিউজ প্ৰব্লেম তাত বেচমেণ্টত। ত' তাত ন' পাৰ্কিং আছে, তো মানে পাৰ্কিং আছে বাট তাত ফুল আছে, ত' তাত প্ৰব্লেম হয়। এইটো মেইন প্ৰব্লেম তাৰ, যোনটো তাত পাৰ্কিং অলপ প্ৰব্লেম হৈছে আৰু বাহিৰলৈ গাড়ী থ'ব লাগে। তো আমি ছেইম প্ৰব্লেম ফেচ কৰিছোঁ। আৰু আমি এতিয়া আহি পালোঁ, আপোনালোকে তলত স্ক্ৰীন পজ কৰি চাব পাৰে এড্ৰেছেছ। তো তাৰ এড্ৰেছটো পাই গ'লে আৰু ইয়াত চাম ডিপাৰ্টমেণ্ট অফ স্পেচিয়েলিষ্ট আছে, আপোনালোকে স্ক্ৰীনত চাব পাৰে। ইয়াত চবকেইটা নাহিলে বাট মই ফিউ ডিপাৰ্টমেণ্টছ ইয়াত মেনশ্যন কৰি দিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ লাঞ্চ কৰিবলৈ। তো আপোনালোকে কমেণ্টছত মই জনাই দিম কি মই হস্পিটেলত কিয় গৈছিলোঁ, ডিটেইলছ দিম। আপোনালোক যদি লাগে আপোনালোকে কমেণ্টছত মোক এবাৰ দি দিব কি কিয় গৈছিলা হস্পিটেলত আৰু কি কাম আছিলে গুৱাহাটী হস্পিটেলটো। তো আচ্ছা, মই আপোনালোকক দেখাই দিম, নট অনলি জাষ্ট ৰিভিউ বাট মই আপোনালোকক ভালকৈ দেখাই দিম। আৰু ভিতৰৰ হস্পিটেলখিনি মই আপোনালোকক দেখাব নোৱাৰিলোঁ বিকজ ভিতৰৰ হস্পিটেলটো বহুত ডাঙৰ আছিলে আৰু বহুত লেণ্ডি ভিডিঅ' হ'লে হয়, তাৰ কাৰণে মই নেদেখালোঁ। তো নেক্সট টাইম আপোনাক ভিডিঅ'খিনি ভালকৈ দেখাম। একচুৱেলি তাত ভিডিঅ' শ্বুট কৰা একচুৱেলি এলাউড নহয়, চ' মই জাষ্ট পিকচাৰ্ছ ক্লিক কৰি কিনে আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ লাঞ্চ কৰিবলৈ। তো লাঞ্চ কৰিবলৈ আমি গৈ আছোঁ শৰ্মা হোটেললৈ। তো শৰ্মা হোটেলো একজেক্টলি যোৰাবাট। চ' যোৰাবাটৰ একদম ওচৰতে আছে হোটেল। চ' মই আপোনালোক পিকচাৰ্ছকেইটা দি দিম। আৰু তো ফাৰ্ষ্ট মই ল'লোঁ ৰাইচ, চাপাতি, মিক্স দাল, আৰু ইয়াত আছে স্পেচিয়েল চাম কাইণ্ড অফ চব্জি আছে, মিক্স চব্জি, চালাড, আৰু সেয়া এইখিনিয়ে। তাৰপিছত সেইখিনি মই ল'লোঁ আৰু মোৰ সেইখিনি মই খালোঁ। তাৰপিছত তাৰ নেক্সটটো হয় মই তাৰ লগত খাবলৈ লৈছোঁ মটৰ পনীৰ। তো একজেক্টলি মটৰ পনীৰটো ছেইম নৰ্মেল টেষ্ট। আৰু মোৰ বাকী যোনটো মানে মোৰ লগত আৰু গৈছিলে মোৰ ৰিলেটিভছ, তো তেওঁলোকে খালে পৰঠা, দাল মাখনি, আৰু চাম কাইণ্ড অফ চাটনি আছিলে যোনটো ৰাইচৰ লগত। তো ঠিক আছিলে। তো ইয়াৰ ৰিভিউটো পেৰেণ্টছতে গম পাব। চ' মই এইটো ট্ৰাই কৰা নাইতো মই গম নাপাওঁ ইয়াৰ ৰিভিউটো। তো নেক্সট উই মুভ এন টু চাপাতি এণ্ড নিজৰ ৰাজমা চলে মিক্স আছিলে। তো ইয়াত মোৰ বাৰ কাৰণে আছিলে, তো বা এনজয় কৰিলে। তো আজিকালি ইমানখিনি আছিলে। থেংক ইউ ৰাইজ ফৰ ৱাচিং টিল এণ্ড।